ঐ ভোলা টেংকি বহিছে এনেকৈ বহি থাকিবি নেকি? আজিকালি ইউটিউবত ভিডিঅ' কিয় নেদা? কি ক, মোৰ অলপ প্ৰব্লেম হৈছিল কিমান ভিডিঅ' মই ৰেকৰ্ড কৰি থৈছিলোঁ, কিন্তু ছেভ কৰা নাছিলোঁ। ভুলতে চব ভিডিঅ' ডিলিট হৈ গৈছে। সেই দেখোঁতে মই ভিডিঅ' দিয়া বাদ দিছিলোঁ। হয় নেকি? আগৰ কথা বাদ দি এতিয়া আৰু নতুনকৈ ভিডিঅ' বনাওঁ। সেই আইডিয়াই ভাবি আছিলোঁ নতুন এতিয়া আৰু মই সদায় ভিডিঅ' দিম। আৰে মোক ক'লে কি হ'ব? কেমেৰাত দেখি চাই কওঁ। এতিয়াৰে পৰা নতুন কনচেপ্টৰ সপ্তাহে মই ইয়াত ভিডিঅ' আপলোড কৰিম, যিটো আপোনালোকে ক'তো বেলেগ চেনেলত দেখাই নাই আগতে। বেলেগ চিৰিজ আৰু বেলেগ পাৰ্টছত আহিব। এতিয়াই গোটেই ৰিভিল কৰি নেদাওঁ, আপোনালোকে লাহে গম পাব। আপোনালোকে এবাৰ ছাপোৰ্ট কৰিলে হ'ল। টেংকি বল আৰু আইডিয়া ভাবোঁ যাওঁ ভিডিঅ' বনাব কাৰণে। বল কিন্তু তাৰে আগত মোক ষ্টিং এটা ইয়াৰ অকল খোৱাই কথা আৰু চাপৰি চালা।